মই যাও তো বাদ দি তে কত যা এই মই গার্লফ্রেন্ডক লগ করব যাও গার্লফ্রেন্ড তুই কো কি বস্তু তো গার্লফ্রেন্ড নাজনা নাজনো তো সি 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 তো খাই দিলি এই গার্লফ্রেন্ড কি বস্তু জানা কি বস্তু তো কই বুঝাম দে বুঢ়াকে এই গার্লফ্রেন্ড কি বস্তু জানবা লাগলি তই মোৰ লগত যাব লাগবো তোর লগত যাব লাগবো দে বল গাড়ি ঘুরো গম পাবি সব গম পাই দিম বল এই বাবা গার্লফ্রেন্ড কি বস্তু আজি মই শিকি তত চলা আগতে লগ পাবা লাগছিল মই তো আগতে কেন আইলি সালা মক্কেল দুটা ক'ত বা গ'ল সিহঁতক আজিকালি তো দেখা নোপোৱাই হ'ল ক'ত বা কি কৰি আছে সিহঁতে নাথাকিলেও ভাল নালাগে থাকিলেও ঘটি বহুত আহিলে ভাল আছিল এটা কাহিনী ৰচিছো প্ৰতি হৈ যাব পাৰিলোহে ক'ত কি কৰি আছে বা কি কোৱা প্ৰতি হৈ যাও প্ৰতি হবিটো কেনেকা খান গেল এইটো কেনেকা বুঝাম দে মই তহঁতৰ নাই আৰু তো মুখে ক'ত গ'ল শুনা আহি লাইন মাৰিব বেছি লাইন মাৰবা ক'ত গ'ল লাইন মাৰবা তাৰে মালটোৰ লগত মালটো এইবিলাক কি বাদ দিলে নেকি বাদ দে নাই পুৰৰ প্ৰতি হ'ব নাই হ'ব বহি খাব পাৰিম বহি কি খোৱা বহি খা তই ক'ত বহি আছিলে এই কি কৰি আৰু বছ আজি না মায়ে মোক এনেকা দৌৰাইছি ডাল লৈ মই দৌৰি তত পোৱা নাই সেইকাৰণে আগফাল দিয়া নাই মই পিছপিনে দি আহিছো বুজিছ না এই দংগিৰি চংগিৰি পৰি থকা যে খুব বেয়া পাইছি একদম মই খুব কোবাইছি আজি একদম বুজিছা সি গাৰ্লফ্ৰেণ্ড লগ কৰিব গৈছি আজিলৈকে মোৰে এটাও নাই তই বেকাৰ বছ হৈছে বুজিছ না এই ইনষ্টাই বছ হ'ব লাগছে তাৰ কিমান লাইক ফলোৱাৰ একদম ফাটাফাটি তোৰ কি আছে তোৰ একোৱেই নাই মোৰ একো নাই বুলি কৈছা মোৰ একো নাই ঐ তোৰ যে সিদিনাখন গুৱাহাটী বয়ফ্ৰেণ্ডটো আছিল তোৰ কাৰণে কি আনিছি সি মোক বিৰাট ভাল পায় মোক লাগি সেইদিনা এইটো মোবাইলটো আনিছি একযোৰ কাপোৰ আনিছি তাৰপিছত ভাইটিক লাগি একযোৰ কাপোৰ আনিছি আৰু বা তোৰে ভাল দি সিদিনাখন নলবাৰী বয়ফ্ৰেণ্ডটো আহি কিনে সোণাৰ চেনেল দি গেছি আৰু এইবাৰ গুৱাহাটীৰ বয়ফ্ৰেণ্ডটো আহি কিনে মোবাইল এটা দি গেছি তোহে মোক একো নেদে দিব দে দিব তোৰতো মোৰ কেইটাতকেও ধনী দিব যে দিব সি মস্ত চিপৰা চুমা এটা সুধিলে দিবা টান পায় আৰু সি বস্তু দিব তোক কি আজিলৈকে সি আকৌ বস্তু দিয়ে বা না নেকি দিছিল একদিন নপাৰিছে তাই বহুত জোৰ কৰি থাকোঁতে সেইগিলা বাদ দি তোৰ গাঁৱৰ বয়ফ্ৰেণ্ডটো আহিম বুলি কৈছিল কা আহিয়ে পোৱা নাই এতিয়াও তাকেতো সি বা আহিব তই কিয় ইমান দেৰি কৰিছি কেলে খতম হ'ল কিজানি চাচোন চা নাই খতম তেল খতম তোর গাড়িত কি তেলে নাথকে নেকি ইমান দূৰত গৈ লৈছা মইতো নাজনো না ইমান দূৰ বুলি আরে ভাই গার্লফ্রেন্ড লগ করবা আইছো অলপ তো আইভাই লাগবো না আহিব আইছা ইস মই এতিয়া কি কৰো তই যি কৰা কৰ মই আহি থাকো তই পিছে পিছে আহি থাক ঐ তোৰ এই গয়া বয়ফ্ৰেণ্ডটো আহিছে দেখোন ইমান দেৰি নেকি আহোঁতে কি আধা ৰাস্তাত কি ফুলমতিক দেখা পাইছিলি নেকি তাইৰ লগত লেকচাৰ মাৰি আছিলি আৰু সেইকাৰণে দেৰি হৈছে নহয় তার বাইকুর তেল শেষ হচ্ছি ঠেলে ঠেলে আনতে দেরি হল মোক লাগি কি আনছা তো কই কি এই বাৰিষাৰ বানপানী আদি এই মৰম লৈ আহিছো মৰম মানে কি হব মৰমটো মোক চবেই কৰে হে তোক আৰু কোনা কোনা মৰম কৰে কাইকে মৰম কৰে দেইতা মৰম কৰে মায়ে মৰম কৰে আৰু মোৰ তিনটে মৰম কৰে তিনটে মানে বুজিবা নাই নাই আমি মক্কেল তিনটাই মক্কেলো আছে তিনটা
তিনটে আছে তো তিনটে আছে আৰু এই তোৰ লগত আজি প্ৰায় মোৰ ব্ৰেক আপ আয়ু মোৰ মাৰবুক কলটো আইছো কলটো মই তো কেনে কৈছো সঁচাই না আয়ু ইমান ভাল লাগছি অলপ আগতে মোৰ বুকুখন আয়ু মোৰ মন লগা হৈ গৈছিল এতিয়া অলপ ভাল লাগছি আয়ু মোৰ মালবুক কলটো তই কিন্তু আৰু এনেকুৱা নকৰবি দেই নহ'লে মোৰ বুকুখন ফাটি যাওঁ কৰে ঐ তই বোলেচোন গাৰ্লফ্ৰেণ্ড লগ কৰিব যায় দেখোন আপি কেইটা লগতে কথা পাতি এই গাধা গৰু ইটোকে গাৰ্লফ্ৰেণ্ড বুলি কয় আপিকে গাৰ্লফ্ৰেণ্ড বুলি কয় আগতে ক'ব লাগে এনেকুৱা মোৰ কিমান গাৰ্লফ্ৰেণ্ড আছে তইহে মোৰ পৰা উল্টে ট্ৰেইনিং ল'ব পাৰা তোক মই ট্ৰেইনিং দিব আনা নাই নহয় মই ইমান দূৰ ৰাস্তা খোজকাঢ়ি কেনেকে আহো এই তাতে তৌ গাড়ীখন লৈ আহিছা মই ভালেহে পালো হে এই সেইকাৰণে তোক অলপ মিছা কথা কৈ মই তোৰ লগতে গুচি আহিলো মানে তই মোক ঠগালি চাল্লা আজিৰ পৰা ইংলিছ কোৱা মানুহক মই বিশ্বাসে নকৰো ইংলিছ মই কিটা ইংলিছ কলো আই গাৰ্লফ্ৰেণ্ড বুলি কোৱা নাই আপি বুলি ক'লেতো মই বিশ্বাস কৰিলো হয় ঐ তোৰ গাৰ্লফ্ৰেণ্ড পিছে কোনটো শুনা ইটোৱে মোৰ পিছে এইটো মোৰ হা তোৰ নিচিনা ল'ৰা এটাক মই বয়ফ্ৰেণ্ড বনা মোৰ নাম কি জানা মোৰ নাম ভাইৰেল হয় মোৰ লগত থাকিলে তইও ভাইৰেল হৈ যাবি তুই যাও লাইন চেন না ঠিকানা দে ইমান দিনৰ মূৰত তাইক ফুচলাই একেলগে আনিছিলো তোৰ দৰি চব বন্ধ হৈ গেল তই কি কম মই আল্লাহ ভাবছিলো এটা চুমা এটা খাম সেইটো নহল এই তোক মই কি চান্স নিদিলো হয় তই যে থৰথৰাই মৰছিয়ে যা য'ত মৰা মৰ মই যাওঁ এতিয়া চাল্লা বেকাৰ ইয়াৰ লগত আহি পেলাই মই তেল খতম কৰিলো মোৰ এতিয়া চাল্লা ঠেলি ইমান দূৰ ৰাস্তা মই কেনেকে যাওঁ তাৰো তেল শেষ হ'ল চালা কোনোবা এটা মক্কেল পালে ভাল আছিল তাৰ লগতে যাওঁ নেকি নাই চাইকেলত যাব নোৱাৰা ইজ্জতৰ কথা আছেতো দাদা অ দাদা গুৰেশ্বৰ কোনফালে যায় হে গুৰেশ্বৰ যাবা মই জানো পিছে আপুনি ৰাস্তাটো দেখা দিব পাৰিব নেকি পাৰিম ঠিক আছে আহক ভাল মক্কেল এটা পাই গেলো গুৰেশ্বৰ যাব ন হয় বলো ঠিক আছে বলো মই দেখাই আছো বলো দাদা আপোনাৰ নামটো পিছে মোৰ নাম কে দি মানে কমল কৃষ্ণ ডেকা আরে মোর নাম কি না খোদে তোমার নামটো কি বা মোর নাম ইনস্টা মানে মোর নামে ইনস্টা মোর তামাম ফলোয়ার্স আছে মানে তুমি ইনস্টাত কিবা কৰা না মোর নামে ইনস্টা মানে কি উপাধি নাই নেকি উপাধি নাই ডাইরেক্ট ইনস্টা পিছে আপনার ঘর কোত মোৰ ঘৰ ভুমলাহাটী বৰ ধুনীয়া জাগা দে ধুনীয়া জাগা আপুনি বিয়া বাৰু কৰাইছে নে নাই বিয়া বাৰু বৰ্তমান হোৱা নাই কিন্তু বিয়া হৈছে আৰু নহ'লেও ভাল বৰ জঞ্জাল আমি বিয়া পাতি পোৱা নাই নহয় কেনেকুৱা বা জঞ্জাল নালাগে
বিয়া পাতিব নালাগে নালাগে পিছে দাদা মই এই পালো আৰু পাইছে নেকি অকণমান ৰখাই দিব ইয়াতে ঠিক আছে তোমাক মই ড্ৰপ কৰি দি আছো হয় হয় পিছে আপুনি গোৰেশ্বৰত যাব নহয় গোৰেশ্বৰটো আপুনি চিনি নাপায় মোক য'ত উঠাইছিলে নহয় তাৰপৰা অকণমান আহি যিটো ৰাইট চাইডে যাব লাগে নহয় সেইফালে গ'লেই গোৰেশ্বৰ মোক ইয়াতে নামাই দিয়ক না ধন্যবাদ দেই দাদা এতিয়া মই কোৱা ধৰণে আপুনি আকৌ তালৈকে যাওক যাই অকণমান আহি ৰাইট চাইডে গ'লে চিধা একদম গৈ থাকিব গোৰেশ্বৰ পাই যাব দেই ঠিক আছে ঠিক আছে বাই বাই চালা মকৰি বিৰা ক'ৰ পৰা পাই যাব দে আজি মুখেই মুখ খেলিব নালাগে ক'ৰ পৰা আহে এইবিলাক